মাজুলীবাসীৰ দুখৰ সমভাগী হৈ সলিল সমাধি ঘটা পূৰ্ণাত্মাসকলৰ সদ্গতিৰ বাবে মোৰ প্ৰাৰ্থনা জনালোঁ। নমস্কাৰ, মই অনুস্মিতা মজুমদাৰে জনপ্ৰিয় কবি ৰূপা বৰা দাস বাইদেউৰ মাজুলীত এখন দলং লাগে শীৰ্ষক কবিতাটি আবৃত্তি কৰিবলৈ ওলাইছোঁ। আজি নিমাতী ঘাট নিমাতী নহয়, তাই ৰাক্ষসী, তাই তাণ্ডৱী। কালিকা লগা আবেলিটোৰ তাই এজাক নিদাৰুণ কলা ধুমুহা। নিমাতী ঘাটৰ কলীয়া পানীত শত পৰিয়ালৰ শত উজ্জ্বল বন্তিৰ শিখা নিষ্প্ৰভ হ'ল। হুহুৱাই খহি পৰিল তাজপাতৰ দৰে হৈ জীৱন। কি বেদনা জৰ্জৰ, কি মৰ্মান্তিক, কি প্ৰাণকাতৰ চিঞৰ। হঠাতে হেৰাই গ'ল লুইতৰ বহল বুকুত সম্ভাৱনাপূৰ্ণ জীয়া জীৱন। লুইতৰ নিদাৰুণ বালিৰ বুকুত শ্বাসৰুদ্ধ হৈ পৰিছে কত পিতৃ-মাতৃৰ সপোন। প্ৰাণতাকি চিঞৰিছে আত্মীয়ই, গছৰ পাত সৰোৱা ক্ৰন্দনেও জীয়াব পৰা নাই আত্মীয়ৰ প্ৰাণ। আজি কিমানৰ আশা নিৰাশা, লুইতৰ বুকুত কত সপোনৰ চুৰমাৰ। কিমান কাতৰে প্ৰাৰ্থনা ব্ৰহ্মপুত্ৰৰ বুকুলৈ চাই। বুকুখন চিৰাচিৰ হৈ মোৰ মন মগজুৰ বাটবোৰ বন্ধ হোৱাৰ উপক্ৰম। কি কৰুণ ভাষাৰে শোক প্ৰকাশ কৰোঁ, কি হিয়া ভগা কান্দোনে আতাহ পাৰি গগন বিদাৰি দিওঁ। সেয়া জানো এক দুৰ্ভাগ্য, সেয়া জানো সঁচাই দুৰ্ঘটনা হ'ব পাৰে। সেয়া জানো হঠাতে হোৱা দুৰ্ঘটনা, সেয়া এক আকস্মিক দুৰ্ঘটনা। সেয়া যেন মুঠেই আকস্মিক দুৰ্ঘটনা নহয়। সেয়া যেন কোনোবা স্বাৰ্থন্বেষীৰ চৰম গাফিলতি হেতালিৰে আয়োজিত সৰ্বনাশৰ নিকৃষ্ট অভিপ্ৰায়ৰ প্ৰতিফল। মাজুলীবাসীয়ে কিমান অপ্ৰত্যাশিত মৃতদেহৰ সংখ্যা গণিব, কিমান আত্মাৰ চিৎকাৰ শুনিব, কিমান ৰজা মহাৰাজাৰ শোকবাৰ্তা পঢ়িব, কিমান হিয়া ঢাকুৰি কান্দিলে স্বজনৰ জীৱন ঘূৰাই পাব। কাৰ কিমান আশ্বাসত, কিমান প্ৰতিশ্ৰুতিত বিশ্বাস হেৰুৱাব। মাজুলীত এখন দলঙৰ বাবে কিমান আশাহত হ'ব, কিমান সময় আৰু কিমান বছৰ আৰু কিমান পৰিকল্পনা আৰু কিমান ৰাইজৰ কিমান আশীৰ্বাদত মাজুলীয়ে এখন দলং পাব। এতিয়া ভুক্তভোগীৰ কৰুণ গাথাবোৰে মাজুলীৰ বুকুত মৰুভূমিৰ সৃষ্টি কৰে, দুখৰ যন্ত্ৰণাত হিয়া ভাগে। মাজুলীত এখন দলং লাগে। ধন্যবাদ।